এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৰে ভালেই আজি এটা চিম্পল ৰেচিপি লৈ আহিছোঁ ছাগলী মাংস ৰেচিপি যেহেতু সকলোৱে বনাই খায়েই তিনি সাধাৰণ ৰেচিপি যেনেকৈ বনাওঁ ঘৰত তেনেদৰে দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ সকলোৱে চাই ভাল পাব ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব এতিয়া আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ প্ৰথমেই মই গোটা মছলা লৈছোঁ জালুক জিৰা ধনিয়া ইলাইচি দালচেনি আৰু কেইফুটামান লং আৰু এইফালে পিঁয়াজ আধা কেজি লৈছোঁ তেজপাত আদা নহৰু আৰু আলু লৈছোঁ পিঁয়াজ আচলতে মাংসৰ পৰিমাণটো চাইহে পিঁয়াজখিনি ল'ব লাগে মই 1 কেজি মাংসত আধা কেজি পিঁয়াজ লৈছোঁ আৰু যিখিনি মছলা আছিলে সেইখিনি মই মিক্সিৰ জাৰটোত দি দিছোঁ লগতে জ্বলা যিমান খায় সেই অনুপাতে মই দুটা জলকীয়া দিছোঁ আৰু আদা নহৰুখিনি যিখিনি লৈ লৈছিলোঁ সেইখিনিও ইয়াতে একেলগে দি দিছোঁ আৰু কাটি লোৱা পিঁয়াজ কেইটুকুৰা মানো দি দিছোঁ তেতিয়া পেষ্টটো খুব ধুনীয়া হয় এইফালে কেৰাহীত তেল গৰম হৈয়ে গৈছে লগতে মই ইয়াতে এটুকুৰা গোটা দালচেনি দিছোঁ লগতে ইলাইচি লঙো দিব পাৰে যেহেতু মই পেষ্ট কৰি দিছোঁ সেইটো কাৰণে দিয়া নাই আৰু তেজপাত খিলা তেলতে দি দিছোঁ তাৰ পাছতে কাটি লোৱা পিঁয়াজখিনি মই ভালদৰে দি ভাজিম ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি ল'ম প্ৰায় ৰঙচুৱা হৈয়ে গৈছে তেতিয়া ইয়াতে মই যিখিনি পেষ্ট কৰি লৈছিলোঁ সেই পেষ্টটো ইয়াতে দি পেলাই আকৌ ভালদৰে লৰাই লৈছোঁ ইয়াতে এতিয়া মই 2 চামুচ হালধি দিম হালধিখিনি দিও ভালদৰে এবাৰ লৰাই লৈছোঁ আৰু আদা নহৰু যি কেঁচা গোন্ধ আছে কেঁচা গোন্ধটো যোৱাৰ পাছতে ইয়াতে মাংসখিনি দি দিছোঁ মাংসখিনি দিয়াৰ পাছত ভালদৰে এবাৰ লৰাই লৈছোঁ লগতে ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ নিমখটো দিলে ইয়াৰ পৰা এটা পানী ওলায় পিঁয়াজৰ পৰা এটা পানী ওলায় তেতিয়া সেই পিঁয়াজৰ পানীখিনিতে মাংসখিনি খুব ধুনীয়াকৈ সিজি যায় আৰু লগতে মই ইয়াতে ৰেড চিলি আৰু গৰম মছলা দিছোঁ সেইটো দেখুৱাবলৈ নহ'ল ৰেড চিলি আৰু গৰম মছলা দি ভালদৰে আকৌ লৰাই লৈছোঁ মাংসখিনি যিমানেই ভজা হয় সিমানেই তাৰ কালাৰটো খুব ধুনীয়া হয় আৰু খাবলৈও খুব ধুনীয়া হয় লগতে মই এটা গোটা নহৰু দিছোঁ আৰু আলু দিছোঁ গোটা নহৰুটো আগতেই দিব লাগিছিলে মোৰ দিয়া দেৰি হৈছে বাৰু আৰু আলু পৰিমাণটো সৰহ যেন লাগিছে কিন্তু নহয় কাৰণ আলুখিনি ভাঙিব লাগিব তেতিয়া গ্ৰেভিটো অলপ ডাঠ হ'ব আলু নিদিয়াকৈ যিহেতু মাংস খাই ভাল নালাগে মাংসখিনি প্ৰায় ভাজ খাই গৈছে ৰঙচুৱা হৈ গৈছে আৰু যেতিয়া কেৰাহীত লাগি ধৰিব ৰঙচুৱা হৈ যাব তাৰ পাছতে মই ইয়াতে গৰম পানীখিনি দি ভালদৰে উতলাম উতলি মাংসৰ জোলখিনি শুকাই যাব আৰু গ্ৰেভি টাইপ হৈ যাব ছাগলী মাংসত যিহেতু পানী অলপ সৰহই লাগে কাৰণ সিজোতে টাইম লাগিব এনেদৰে প্ৰায় মই আধা ঘণ্টা মানে উতলিব দিম মাজে মাজে এবাৰ দুবাৰ লৰাই দিম এতিয়া প্ৰায় আধা ঘণ্টামান পাছতেই মাংসখিনি খুব ধুনীয়াকৈ সিজি গৈছে আৰু এটা গ্ৰেভি টাইপ হৈ গৈছে মই ইমানখিনি জোলে ৰাখিম যোনে যিমান বিচাৰে সিমানখিনি ৰাখিব পাৰে আৰু এতিয়া আমাৰ পৰিৱেশন কৰিবৰ বাবে খুব ৰেডি হৈ গৈছে আৰু খাবলৈ খুব ধুনীয়া হৈছিলে এনেধৰণে যদি কোনোবাই খোৱা নাই নিশ্চয় বনাই খাব খাবলৈ কিন্তু খুবেই ধুনীয়া হৈছিলে আৰু ভিডিঅ'টি যদি চাই ভাল পালে শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল